এনেদৰে নপুৰুষক নটা টোপোলা বান্ধি এনেকৈ ৰখা হয়। আমাৰ এইটো হাইৰাং সোণোৱাল কছাৰী পৰম্পৰা নীতি অনুসৰি আমি বিহুটো উলিয়াইছোঁ আৰু এতিয়া আমি টোপোলা 9টা টোপোলা বান্ধি বান্ধাৰ পাছত আমি এতিয়া হাইৰাং গীতৰ অনুষ্ঠান আৰম্ভ কৰিম। এই 9টা টোপোলাটো কেতিয়া খোলা হ'ব বাৰু? এই 9টা টোপোলা যিদিনা আমি সামৰিম 7 দিনৰ মূৰত আৰু সেইদিনাও হাইৰাং গীত গোৱা হ'ব আৰু সেইদিনাই টোপোলাটো খোলা হ'ব। 9টা টোপোলা খোলা হ'ব। আজি বান্ধিছোঁ 7 দিনৰ শেষত আৰু সেইদিনা আমি হাইৰাং গীতটো পুনৰ গোৱা হ'ব। বন্ধুসকল আগলৈ আগবাঢ়ি যাওক। আমাৰ সোণোৱাল কছাৰী কেনেকৈ কিদৰে প্ৰথম বিহুৰ দিনাখন আৰম্ভ কৰে আপোনালোকে চাওক। এতিয়া মই তাৰমানে আমি এতিয়া ধৰি লওক সময় অনুযায়ী এই কৰ্মফাকি এই সময়ৰ ভিতৰতে এইটো মানে আজি বন্ধ কৰিম বুলি ভাবিছোঁ। গিৰিহঁত ভাল কালি মাটি সুমন মৃত্যুক জয় জয় সত্যক জয় জয় 3 দিনত বলি ৰজা বিহু বলি ৰজা দুমাহী আহে আৰু যায় পূবে ভঁৰাল পশ্চিমে গঁৰাল উত্তৰে চৰু দক্ষিণে গোহালি গৰু গৰু গ'লে ঘৰ গড়াই ম'হ গ'লে মৰ মৰাই গৰু মাৰো নিগুৰ পকাই ম'হ মাৰো এচাৰি পকাই চৰি ছয়তা দুৱাৰ মুখত দিলাং দুখ গা মানুহ হুপৰা হোক মোৰ আই হিলচি বাড়িতে কি বলে মলাই দয়রা বাড়িতে কি বলে
আজি দুমাহী বছৰেকৰ বিহু বুলি ইয়াতে আগমন কৰি নটা টোপোলা বান্ধি গতিকে প্ৰতি বছৰে আমি নিচিনা কৰ্ম কৰোঁ। আমাৰ সোণোৱালৰ নীতি নিয়ম অনুসৰি কৰ্মভাগী কৰা আছে। ইয়াতে এই কৰ্মভাগী কৰোঁতে পূজে কাটিলে মাতে বচনে অনেকখিনি সমৰ্থন কৰি এনেদৰে এই কৰ্মভাগী আগলৈকে 3 নম্বৰ আৰু গাঁওখনো যাতে সুকলমে চলি গৈ থাকিবলৈ শক্তি দি ভক্তি কৰিব কৃষ্ণ।